লাইটৰ মাচুলৰ ক্ষেত্ৰত মই নাজানো যে এইটো কিহৰ আগে পিছেও লাইটৰ দাম বাঢ়ি থাকে। এইবাৰ কিহৰ কাৰণে ইমানখিনি ৰিয়েক্ট কৰা হৈছে মই নাজানো। যোৱা মাহত 25 পইচা কমিছিলে, এই মাহত 30 পইচা বাঢ়িছে। এইটো একেবাৰে তথ্য ভিত্তিত নোহোৱা কথা। যোৱা 4 বছৰৰ পৰা অসমত স্মাৰ্ট মিটাৰ আছে। স্মাৰ্ট মিটাৰ থকা গ্ৰাহকসকলক সুধিলে গম পাব যে দাম নাবাঢ়ে, দাম কমে। যেতিয়া স্মাৰ্ট মিটাৰ থাকে মানুহে ফেনৰ ছুইচখনো সময়ত বন্ধ কৰি দিয়ে। কেইটামান দিন স্মাৰ্ট মিটাৰ যাৰ ঘৰত অহা নাই তেওঁলোকে বেছিকৈ প্ৰতিবাদ কৰি আছে, কিন্তু গুৱাহাটীত স্মাৰ্ট মিটাৰ অহা আজি 4 বছৰ হ'ল, এজন গ্ৰাহকেওতো আপত্তি কৰা নাই। ডিব্ৰুগড়ত আজি স্মাৰ্ট মিটাৰ অহা 3 বছৰ হ'ল। গতিকে মই ভাবোঁ যে মোবাইলত স্মাৰ্ট মিটাৰ আছে, কোনেওতো আপত্তি কৰা নাই। গতিকে ইলেক্ট্ৰিচিটিত স্মাৰ্ট মিটাৰে ৰাজ্যৰ গ্ৰাহকৰ বিদ্যুৎ মাচুল কমাব, সি নবঢ়ায়। অকণমান ব্যৱস্থাবিলাক আহিব দিয়ক। আপোনালোকে যদি ব্যৱস্থাবিলাক আহিব নিদিয়ে তেতিয়া বিদ্যুৎ পৰিষদ লছত যাব, মাচুল বাঢ়ি থাকিব। গতিকে এইটো এটা আমি যিমানজন গ্ৰাহকে মোক হোৱাটছআপ কৰিছিলে যে স্মাৰ্ট মিটাৰৰ কাৰণে বিদ্যুৎ মাচুল বাঢ়িছে বুলি, কথা বতৰাৰ পিছততো সকলোৱে মোক কৈছে যে আমি সন্তুষ্ট বুলি। গতিকে এইটো এটা এনেই অসমত এটা হাৱা, চৰকাৰখনৰ বিৰুদ্ধেতো আৰু একো ক'বলগীয়া নাই। এইটোকে পাই পেলাই উধাই মুধাই তাকেই কোবাই গৈ আছে। এইটো এটা তথ্যৰ ভিত্তিত কওক যে 4 মাহ আগতে আমাৰ ইলেক্ট্ৰিচিটি বিল ইমান আছিল, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত ইমান বাঢ়িলে। এইকেইদিন গৰম দিন, মানুহে ফেন কৰিব, এয়াৰ কণ্ডিশ্যন কৰিব, অলপ দাম বাঢ়িব। কিন্তু স্মাৰ্ট মিটাৰ থাকিলে মানুহে যিমান প্ৰয়োজনীয় সিমান বিদ্যুৎ ব্যৱহাৰ কৰিব, দৰকাৰত সময়ত ছুইচটো বন্ধ কৰি দিব। স্মাৰ্ট মিটাৰে হৈছে অসমৰ বিদ্যুৎৰ মাচুল কমোৱাৰ এটা ডাঙৰ উপায়। ৰাইজে 2-3 মাহ সহযোগিতা কৰক। সাংবাদিক আৰু ছ'চিয়েল মিডিয়াত লিখি থকা মানুহখিনি অলপ ঠাণ্ডা হৈ দিয়ক, দেখিব ইয়াৰ ভাল প্ৰভাৱ ৰাইজে পাব। আৰু যোৱা মাহত 25 পইচা দাম কমিছে, এই মাহত 30 পইচা বাঢ়িছে, 5 পইচাৰহে পাৰ্থক্য। তাৰ কাৰণে আপোনালোকে, মই নিজকে কালিৰ পৰা গা চিকুটি আছোঁ যে ইমান ডাঙৰ অপৰাধ কৰিলোঁনে। তাৰ উপৰিও অৰুণোদয় পোৱা 20 লাখ ফেমিলিক আমি যোৱা বছৰ 250 টকা দিছোঁ যাতে তেওঁলোকে বিদ্যুৎৰ মাচুল দিব নালাগে। সেই কথাবিলাকতো আপোনালোকে নকয় যে আজি অৰুণোদয় পোৱা ফেমিলিয়ে যে 250 টকা পাই আছে, 30 পইচা বঢ়োৱা হৈছে, 250 টকা দিয়া হৈছে। আৰু এই মাহত গৈ পেলাই কিমান পাব? 1400 টকালৈকে পাব। অৰুণোদয় পোৱা মানুহ কিমান বাঢ়িব? 27 লাখ। গতিকে এই পজিটিভ কথাবিলাকো অলপ অলপ প্ৰচাৰ কৰি থাকিব লাগে। সেইকাৰণে ৰাইজেতো ক'তো একো ৰিয়েক্ট কৰা নাই। ৰাইজে য'তে যাওঁ তাতে মৰমে দিছে, চুমাই দিছে, কোনোতো অসুবিধা নাই। আৰু বিদ্যুৎৰ বিল এনেই ক'ৰবাত শুনিলে 30 পইচা বাঢ়িলে, বাঢ়াটো ইমান ডাঙৰ নিউজ কৰিলে। যোৱা মাহত যে আমি 25 পইচা কমালোঁ, কোনেও নিউজেই নকৰিলে। আৰু আগত গৈ যেতিয়া এই 30 পইচাটো কমি যাব, এডভান্স আপোনালোকে মোক গেৰেণ্টি দি দিয়ক যে এনেকুৱা নিউজ কমিলেও কৰিম বুলি, তেতিয়া কমায়ো মোৰ মনটো ভাল লাগিব। নহ'লে 3 মাহ পিছত যেতিয়া কমাই দিম আপোনালোকে নিউজেই নকৰিব।